ৰাইজে আশীৰ্বাদ দিছে আৰু এই 1-1.5 বছৰত ৰাইজৰ মাজত সোমাই পেলাই যিখিনি কাম কৰিছিলোঁ, ৰাইজৰ লগত কথা বাৰ্তা পাতিছিলোঁ, ৰাইজৰ অসুবিধাৰ খবৰ লৈছিলোঁ, তো তাৰে ৰিজাল্ট আজি মই দেখি আছোঁ। ইমান দিনে যিটো ৰাজু ঢাকালক চিনি পাইছিলে, নিৰ্দলীয় হ'লেও কোনোবা দলৰ হ'লেও ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে মোৰ কাৰণে। চাওক, টিকেট পোৱা হ'লে কি অৱস্থা হ'লে আপোনালোকে নিজে দেখিছে। নিৰ্দলীয়তে যদি এনেকুৱা অৱস্থা, যদি দলৰ টিকেট পোৱালে আৰু মানে কম্পিটিশ্যন কোনো ওচৰতে নাথাকিলে অপজিশ্যনে দোকান বন্ধ কৰিব লগা হ'লে, গতিকে চাওক, ৰাইজে বিচাৰিছে পৰিৱৰ্তন, ৰাইজে বিচাৰিছে নতুন মুখ, আৰু ৰাইজে ইয়াৰ যিটো পলিটিক্সটো কিহৰ কাৰণে মোক টিকেট দিয়া হোৱা নাই, গোটেইখিনি পলিটিক্স ৰাইজে বুজি পাইছে। গতিকে এইবাৰ ৰাইজে গম পাইছে কাৰ লগত থাকিলে লাভ হ'ব, ইয়াৰ ৰাইজৰ কাম হ'ব আৰু আল্টিমেটলি এই সমষ্টিটোৰ উন্নয়ন হ'ব। নাই, এইটো ক'ব নোৱাৰিম কি কৰি আছে তেওঁলোকে, কিয়নো মইতো তাৰপিছত কোনো কমিউনিকেশ্যনত নাই তেওঁলোকৰ লগত। গতিকে UPPL কথা নাজানো এতিয়া মই। এতিয়া মোৰ অপজিশ্যনটো UPPL বুলি কথা নাই, UPPLটো এনেও হাৰিবৰ কাৰণে টিকেট দিছে, গতিকে UPPLৰ খবৰ ৰখা নাই। মোৰ যিকেইজন মেইন প্ৰতিদ্বন্দ্বী সেইকেইজনৰে খবৰ ৰাখিছোঁ। চাওক, যুঁজখন মেইনলি এতিয়া দেখি আছোঁ মই BPFৰ লগত হ'ব। শ্যামসুন্দৰ ডাঙৰীয়াৰ এতিয়া ভাল এটা ৰেছপন্স দেখি আছোঁ বহুত জেগাত মাৰ্কেটত। কিন্তু শ্যামসুন্দৰ ডাঙৰীয়াই 10 বছৰ কাৰ্যকালত যিখিনি ইয়াতে কৰি থৈ গ'ল, বহুতে তেওঁৰ সেইটো কথা এতিয়াও মনত পেলায়। গতিকে এই যুঁজত চাগে আমি অলপ আগুৱাই আছোঁ এতিয়ালৈকে, আৰু আমি জিতি যাব পাৰিম বুলি আশা কৰিছোঁ। নাই, দীপক মূৰত তেখেতৰ নিজৰটো একো নাই। তেওঁ দলৰ হৈ পেলাই যিকেইজন নেতাই প্ৰচাৰ কৰি আছে, চাগে দলৰ নামত অলপ তেখেতে ভোট পাব। তেওঁৰ পাৰ্চনেল নামত নাপালেও বিজেপি দল হিচাপে দলৰ এটা ভেটি আছে, আৰু বিজেপিৰ এটা বেছ থকাৰ বাবে, আৰু লগত তেওঁৰ সহায় ছাপৰ্ট ছিষ্টেমটো ভাল। এতিয়া তেওঁৰ ছাপৰ্টৰ কাৰণে MLA, MLA, মন্ত্ৰী গোটেইকেইজন ঘূৰি আছে। গতিকে সেইটো ছিষ্টেমত তেওঁলোকে ভোট অলপ পাব, নোহোৱা নহয়। কিন্তু অভাৰঅল দীপক মূৰ হিচাপে পাব্লিক একচেপ্টেঞ্চটো একদম নাই। সেইটো আপোনালোকে ঘূৰিলে খবৰ কৰিলে গম পাব। UPPL 4 নম্বৰ, তাৰ আগত নাযায়।